হাই বন্ধু বান্ধৱীসকল, এইজনী মোৰ খুৰা ছোৱালী, মোৰ ভণ্টি। আজি ৰাতিপুৱাই আহিছে ৰক্ষাবন্ধনৰ কাৰণে। এইজনী মোৰ ৱাইফ হয়। চাহ পানী সকলোখিনি লৈ আহিছে। পিছফালে সেইজনী মোৰ মা। ৰাখি বান্ধা হৈ গ'ল। মোৰ ভণ্টি এতিয়া ঘৰত যাব ওলাইছে। বাই বাই। তাৰপিছত মই আহিলোঁ পাকঘৰত। লৰালৰিকৈ ভাত সাজিছে মোৰ ৱাইফে। তো লৰালৰি ভাত খাই ওলাই আহিলোঁ আমি অফিচলৈ। দুয়োটাই ওলাই আহিলোঁ। ফাইনেলি অফিচ পালোঁ। গাড়ীখন পাৰ্কিঙত লগালোঁ। এইখিনি আমাৰ অফিচৰ সন্মুখৰখিনি হয়। এইখন আমাৰ অফিচৰ বেনাৰ হয়। চ' তাৰপিছত লৰালৰিকৈ আৰু ঘৰলৈ আহিব লগা হ'ল। মানে ডাঙৰ বাইদেউ আহিছে ৰাখি পিন্ধাব। এটা ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল আহিছে। এইটো পাৰ্চেল সৰু বাইদেউ পঠাইছে আহমেদাবাদৰ পৰা। তাই আহমেদাবাদত থাকে, চাকৰি সংক্ৰান্তত তাত থাকিব লগা হৈছে। ইয়াতে ৰাখি আছে, তো চাই থাকক। এয়া মামাৰ ছোৱালীও আহিলে। তো ধন্যবাদ আৰু সকলোকে ৰক্ষাবন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই।